নমস্কাৰ বন্ধুসকল, আজি ভোটাৰ ভেৰিফিকেশ্যন কেনেকৈ কৰিব আৰু মানে কাৰেকশ্যন কেনেকৈ কৰিব সেইটো আপোনালোকক দেখাম মই। আপোনালোকে সৰ্বপ্ৰথমে প্লে ষ্ট'ৰ আপোনালোকৰ আছে চাগে, এণ্ড্ৰইড মোবাইল প্লে ষ্ট'ৰ থাকিব। প্লে ষ্ট'ৰত আপোনালোকে লিখিব লাগিব যে ভোটাৰ হেল্পলাইন, গম পাইছেনে? ভোটাৰ হেল্পলাইন লিখিব, তাৰপিছত এইটো ইনষ্টল কৰি দিব। ইনষ্টল কৰাৰ পিছত আপোনালোকে ইনষ্টল হোৱাৰ পিছত অ'পেন কৰিব লাগিব। অ'পেন যোনটো ওলাইছে অ'পেন, সেইটো ইনষ্টল শেষ হৈ যোৱাৰ পিছত অ'পেন ওলাব। অ'পেনটো কৰাৰ পিছত তাৰপিছত আপোনালোকে কি কৰিব মই আপোনালোকক জনাই আছোঁ। অলপ মই ফাষ্ট কৰি দিছোঁ, এইডোখৰ অলপ ফাষ্ট কৰি দিছোঁ, অলপ ফাষ্ট কৰি দিম। তাৰপিছত আপোনালোকে চাব, আপোনালোকক মই বুজাবলৈ চেষ্টা কৰিম যে কেনেকৈ মানে শুদ্ধ কৰে আপোনাৰ নাম, আপোনালোকৰ বয়স কেনেকৈ ভেৰিফিকেশ্যন। মুঠতে ধুনীয়াকৈ আপোনালোকে একদম ভিডিঅ'টো একদম শেষলৈকে চাওক, গোটেইখিনি আপোনালোকে গম পাই যাব। এতিয়া আপোনালোকে অ'পেন কৰিব, অ'পেন কৰাৰ পিছত এনেকৈ ওলাব ভোটাৰ হেল্পলাইন। এতিয়া আপোনালোকে এই ওপৰত দেখিছে চাৰ্চ বাৰডাল, এই চাৰ্চ দিয়াৰ লগে লগে মানে আপোনালোকে এনেকৈ আহিব। অলপ ৱেইট কৰিব লাগিব, অলপ নেটৱৰ্কটো বিজি থাকে, কেলৈ সকলোৱে চবেই মানে এইটো কামতে ব্যস্ত হৈছেতো, তো সেইটো কাৰণে তো আপোনালোকে এই স্কেন বাৰ ক'ডটো দেখিছে, এইটো ওলাব তাৰমানে। এইটো ওলোৱাৰ লগে লগে আপোনালোকৰ যোনখন আগৰ ভোটাৰ কাৰ্ডখন আছে, সেই কাৰ্ডখনত আপোনালোকে ওপৰত চাব এপিক নাম্বাৰটো পাব। এতিয়া স্কেন কৰিব লাগিব হা, স্কেন বাৰ ক'ডটো স্কেন কৰিব লাগিব। এতিয়া বাৰ ক'ডটো স্কেন কৰিব হ'লে আপোনালোকে স্কেন বাৰ ক'ডটো টেপিব লাগিব। টেপাৰ পিছত আপোনালোকে এই দেখিছেনে, এই ভোটাৰ কাৰ্ডখন আপোনালোকে এইটো এপিক নাম্বাৰ বুলি কয়, সেই নাম্বাৰটোত আপোনালোকে অলপ ওচৰৰ পৰা নি এনেকৈ স্কেন কৰিব লাগিব। স্কেন কৰাৰ পিছত আপোনালোকৰ সকলো ডাটা আহি যাব। আপোনাৰ নাম কি, আপোনাৰ দেউতাৰ নাম কি, আপোনাৰ ঠিকনা কি, আপোনাৰ গোটেইখিনি আহি যাব। আপোনাৰ বয়স কিমান, গোটেইখিনি আপোনাৰ চেণ্টাৰ ক'ড পৰিব, পাৰ্ট নেম, চিৰিয়েল নং গোটেইখিনি আহি যাব। এতিয়া দেখিছেনে পাৰ্ট নং, এই পাৰ্ট নংটো আপোনালোকে দেখিছে, এই পাৰ্ট নংটো আপোনাৰ মোৰ ভোটাৰ কাৰ্ডখন 69 আছে পাৰ্ট নং, কিন্তু ইয়াত শুদ্ধ আছে। তো সেইটো কথা, ইয়াত লিখা আছে যে কল ইউৰ ভোটাৰ হেল্পলাইন, এপ্লাই ফৰ কাৰেকশ্যন, এপ্লাই ফৰ চেঞ্জ ইউৰ এড্ৰেছ, এপ্লাই এনেকৈ লিখা আছে। এতিয়া আমি যাব লাগিব এপ্লাই ফৰ কাৰেকশ্যন, আমি কাৰেকশ্যনত যাব লাগিব। এতিয়া আপোনালোকক মই সকলো দেখাই দিছোঁ যে এইটো গোটেইখিনি এইটো দেখাই আছে, দেখিছেনে? এইটো ডাউনলোড কৰি ল'ব পাৰিব, এই ডাউনলোড এইটো হেৰিটো আছে, তাত ডাউনলোড কৰি ল'ব পাৰিব। কিন্তু ডাউনলোড কৰি লাভ নাই নহয়, এতিয়া কাৰেকশ্যন কৰিব লাগে। আমি কাৰেকশ্যন কৰিব হ'লে মানে আপোনালোকে কি কৰিব, তাৰপিছত আপোনালোকে এতিয়া চাওক, এতিয়া মোৰ এই নামটো ভুল আছে, এই দেখিছেনে? এই চাকৰি ৰিপুঞ্জয় গগৈ, এই নামটোত মানে কি হ'ল JOY হ'ব লাগিছিলে, JAY হৈ আছে। মই সেইটো কাৰেকশ্যন কৰিম। এতিয়া মোৰ সকলো চাৰ্টিফিকেটত JOY আছে, পান কাৰ্ডত আছে JOY, তো গোটেইখিনি আছে। এই জেগাত O হ'ব লাগে, সেইটোৱে কথা। এতিয়া দেখিছে এই কল আৰ ভোটাৰ হেল্পলাইন, এপ্লাই ফৰ কাৰেকশ্যন, এপ্লাই ফৰ চেঞ্জ ইন এড্ৰেছ, এপ্লাই ফৰ নিউ ID। আমি মুঠতে আমি কাৰেকশ্যন কৰিম। কাৰেকশ্যনত টেপি দিলোঁ, টেপাৰ পিছত আপোনালোকে কাৰেকশ্যন ফৰ্ম পাব। টু দ্য ইলেক্টৰেল ৰেজিষ্ট্ৰেশ্যন অফিচাৰ, ইয়াত মুঠতে আপোনালোকে যাব, ইয়াত দিব আছাম, ক'ৰ হয় আপোনাৰ ষ্টেট আছাম। তাৰপিছত দিয়া থাকিব আপোনাৰ ডিষ্ট্ৰিক্ট ক'ৰ, ডিষ্ট্ৰিক্ট য'ৰ হয় আপোনাৰ ডিষ্ট্ৰিক্ট দি দিব। মোৰ ডিব্ৰুগড়, মই সেইকাৰণে মই ডিব্ৰুগড় দিম, এইটো ডিব্ৰুগড়। তাৰপিছত হৈ গ'ল আপোনাৰ মৰাণ দেখাই আছে, মই ডিব্ৰুগড় ক'ৰ হয়, মই হ'লোঁ লাহোৱালৰ, লাহোৱাল দিলোঁ। তো এতিয়া আহি গ'ল আপোনাৰ নেম অফ এপ্লিকেণ্ট, আপোনাৰ নাম কি। এতিয়া আপোনাৰ নামটো শুদ্ধ কৰিব লাগিব নহয়, আপোনাৰ নাম কি। এতিয়া আপোনাৰ নামটো মোৰ নামটো লিখিব লাগিব যে RIPUNJOY, দেখিছেনে? JAY আছিলে, মই JOY কৰি দিলোঁ। তো সেইটোৱে কথা কাৰেকশ্যন। এইটো লিখিছে ৰিজনেল, মানে আপোনাৰ আঞ্চলিকৰ ভাষা কি, ৰিপুঞ্জয়, অসমীয়াত আহি গ'ল। এইটো অটো আহিছে, কিন্তু মোৰ এইটো ৰিপুঞ্জয়টো ভুল আছে, সেইকাৰণে মই আকৌ শুদ্ধকৈ আপোনালোকে অসমীয়া এখন কীবৰ্ড পাব, সেই কীবৰ্ডখন ডাউনলোড কৰি ল'ব, গুগল ইণ্ডিক বুলি কয়, মই এখন ডিছক্ৰিপশ্যনত দি দিম। সেইটো আপোনালোকে ৰিপুঞ্জয় গগৈ বুলি ৰিপুঞ্জয় মাৰিব হা, টাইটেল লিখিব দৰকাৰ নাই, টাইটেল লিখিব লাগিব। এইটো ছাৰ নেম, ছাৰ নেমটো আপোনালোকে লিখিব গগৈ, GOGOY, আপোনালোকৰ টাইটেল যিটো হয় সেইটো লিখি দিব। এইটো অসমীয়াত আহিব, চৰি এইটো অসমীয়াত অহাৰ কাৰণে ভুল হৈছে, গতিকে মই ইংলিছ কৰি লওঁ। এতিয়া ইংলিছ কৰি GOGOI, GOGOI লিখিলে। এতিয়া এইটো টেপিলে লগত অট'মেটিক হৈ গ'ল, দেখিছেনে? অট'মেটিক ওলাই গৈ, হয়তো ভুল থাকিব পাৰে, ভুল হ'লে মানে আপোনালোকে শুধৰাই ল'ব দেই। তো সেইটো কথা। তো এই ৰেড কালাৰ যোনটো যে চাৰ্চ বটনটো দিয়া আছে, সেইটো আপোনালোকৰ মনত নাই ন, পাৰ্ট নং কিমান মই পাহৰিছোঁ, ধৰি লওক চিৰিয়েল নং কিমান, পাৰ্ট নং সম্ভৱ কিবা 74 আছিলে নেকি, চাইড হ'ব লাগে। তো সেইকাৰণে মানে মই কি কৰিলোঁ, অট' কৰি দিলোঁ, চাৰ্চটো টেপি দিলোঁ। তাৰ স্কেন বাৰ ক'ড আকৌ মই স্কেন কৰিলোঁ, দুবাৰ স্কেন কৰিছোঁ।
যদি মনত থাকে লিখি দিব পাৰে, কিন্তু মানে সঠিকটো মানে এনেকৈ দিবতো। সেইটো পাৰ্ট নং 74, চিৰিয়েল নং আছে 730। তো সেইটো কথা। এতিয়া ইয়াত ৰাইট চিন দেখাইছে, ৰাইট চিন মই টিপি দিলোঁ, এতিয়া অট'মেটিক তাত গুচি গ'ল। এতিয়া মোৰ ইমেইল এড্ৰেছটো কি? ইমেইল এড্ৰেছটো মই ভৰাই দিব লাগিব ফটাফট। আপোনালোকৰ ইমেইল এড্ৰেছটোতো আপোনালোকে নিজৰ ইমেইল এড্ৰেছটো ভৰাই ল'ব। মোৰ ইমেইল এড্ৰেছ মোৰ ইমেইল এড্ৰেছটো আপোনালোকে যাতে ভৰাই নিদিয়ে আকৌ দেই। তো সেইটোৱে কথা। তাৰপিছত আপোনালোকৰ নিজৰ নামটো লিখিব, নাম্বাৰটো লিখিব, আৰু এপিক নাম্বাৰ গম পাইছেনে? যোনটো বাৰক'ড থাকে যে তাৰ কাষতে লিখা থাকিব HKQ, মানে সেনেকৈ ধৰণৰ লিখা থাকিব। মই বাকীটো ঢাকি দিছোঁ। তো সেইটো কথা। এইখিনি চব দেখাই দিলেচোন, মই ভোটাৰ কাৰ্ডখন দি দিয়া নিচিনা হ'ব। তো সেইটো কথা। এতিয়া ডাউন কৰি দিয়াৰ লগে লগে এইটো আহি গ'ল, হৈছেনে? এতিয়া কি ফ্ৰম 8, এতিয়া আপোনালোকে যে নেম কি লাগে, কাৰেকশ্যন কি লাগে, মাই ফটোগ্ৰাফ, এপিক ইছ্যুড, মানে যি ভুল আছে, মানে আপোনালোকৰ কি ভুল আছে? মোৰ ভুল আছে মোৰ নামটো আৰু মোৰ বয়সটো, হয়তো মোৰ বয়সটো ভুল আছে। তো সেইটো কাৰণে মই কি দিব লাগিব? আপোনালোকৰ যি থাকে, ডেট অফ বাৰ্থ, এজ যি থাকে, তো সেইটো কথা। মাই ফটোগ্ৰাফ সদায় মই দিম মোৰ নামটো। মোৰ নামটো ভুল আছে, জেগাত জেগাত হৈ আছে, সেইটো কথা। মোৰ ডেট অফ বাৰ্থটো দিম। এইজ আছে, নেম অফ ৰিলেটিভ, মানে ৰিলেটিভৰ নাম ভুল থাকিলে ৰিলেটিভটো নাম শুধৰাব পাৰিব। টাইপ অফ ৰিলেশ্যনটো কি আছে, হয়তো কিছুমান হাজবেণ্ডো হৈ যাব, ভুল থাকে বহুতখিনি, সেইকাৰণে কৰি ল'ব, শুধৰাই ল'ব। কি ভুল আছে টেপি দিব। মই নেমটো আৰু মোৰ ডেট অফ বাৰ্থটো কৰিলোঁ। নেমটো মই লিখিব লাগিব আকৌ এবাৰ ষ্টেপ 1, ষ্টেপ 2, ষ্টেপ 3, 3টা ষ্টেপ থাকিব। তো প্ৰথমতে লিখিব লাগিব মই ৰিপুঞ্জয়, মই লিখি দিলোঁ JOY হৈ আছিলে, তো JOY কৰি দিলোঁ, বাছ হৈ গ'ল। অটো ট্ৰান্সলেশ্যন, এইটো অটো ট্ৰান্সলেশ্যন হৈছে, এইটো মোৰ অসমীয়াত আহি যাব অট'মেটিক। কিন্তু অসমীয়াত আহিব, কিন্তু অথনি ভুল দেখাইছিলে। তো সেইটো কাৰণে কি কৰিব লাগিব, আমি আকৌ এবাৰ মানে নিজে অসমীয়াত লিখাটো ভাল। মই নিজে অসমীয়াত লিখি ল'ম। এনেকৈ অসমীয়া এখন সেই কীবৰ্ড পায় দেই, সেইটো কথা। ৰিপুঞ্জয় লিখি দিছোঁ। তাৰপিছত মই নিজৰ টাইটেলটো মোৰ হৈ গ'ল মোৰ গগৈ, সেইটো লিখি দিলোঁ। সেইটো মই অটো টিপিলে অটো হৈ যাব, বা নিজে লিখিবও পাৰে, সেইটোৱে কথা। কিন্তু মানে ভালদৰে চকু মন দিব খালি দেই, যে ভুল যাতে নকৰে, সেইটোৱে কথা। ভুল নকৰিব, তো ভালদৰে চাব। অটো ট্ৰান্সলেশ্যন হৈছে, তো অটো ল'ব, কিন্তু হয় নহয়, হৈছে, এইটো শুদ্ধই দিছে অটো ট্ৰান্সলেশ্যন, কিন্তু মোৰ ৰিপুঞ্জয়টো অলপ ভুল দিছিলে, সেইকাৰণে মই নিজে শুদ্ধৰাই ল'লোঁ। হ'ব একো নাই। তো ডেট অফ বাৰ্থ কিমান মোৰ? ডেট অফ বাৰ্থটো কৰিলেতো চেচেই আৰু, তো হ'ব একো নাই। ডেট অফ বাৰ্থটো মই লিখি লৈছোঁ মনে। তাৰপিছত আপোনালোকে যাব, তাৰপিছত ইয়াত দেখাইছে প্ৰুফ দিব লাগিব, চাৰ্টিফিকেট প্ৰুফ দেখাব লাগিব। আপোনালোকৰ কিবা আছে নে? আধাৰ আছে না, ভোটাৰ কাৰ্ড আছে না, কি আছে কওক? তো সেইখিনি গোটেইখিনি দিব লাগিব, কিন্তু সেইখিনি দিব লাগিব। ভোটাৰ কাৰ্ড আছে নে? আধাৰ কাৰ্ড আছে নে? নহ'লে পেন কাৰ্ড আছে নে? মানে এড্ৰেছ, লাইচেঞ্চ আছে নেকি? লাইচেঞ্চ নহ'লে ফটো মাৰি দিব লাগিব, সেইটোৱে কথা। তো আধাৰ কাৰ্ড থাকিলে মানে ভাল আৰু, তো নাথাকিলেও কোনো কথা নাই। লাইচেঞ্চ যদি আছে লাইচেঞ্চ দিব। যদি আপোনাৰ এড্ৰেছ প্ৰুফৰ কাৰণে আৰু কি লাগিব? পেন কাৰ্ড আছে, ডেট অফ বাৰ্থৰ কাৰণে পেন কাৰ্ড লাগিব। পেন কাৰ্ডখন স্কেন আপুনি ফটো মাৰি দি দিব লাগিব। সেনেকুৱা যিটো বিচাৰে মানে, প্ৰুফ বিচাৰিলে প্ৰুফ দিবই লাগিব। প্ৰুফ ফৰ চেঞ্জ অফ নেম, দেখিছেনে? প্ৰুফ অফ চেঞ্জ অফ নেম, প্ৰুফ দিব লাগিব। নামটো যে চেঞ্জ কৰিছা, সেইটো নামৰ ওপৰত মানে এটা কপি দিব লাগিব। এতিয়া মই দি দিম, মই কেমেৰা অন কৰি মই দি দিম, মই কি দি দিম? মই আধাৰ কাৰ্ড দি দিম। মোৰ আধাৰ কাৰ্ড আছে, মই আধাৰ কাৰ্ডখন দি দিম, বিন্দাছ, হয় নাই? তো সেইটো কথা। যাৰ যি আছে, মই এতিয়া আধাৰ কাৰ্ডখন মই দি দিম। এনেকৈ ওচৰলৈ যাব, স্কেন কৰি এনেকৈ ওচৰলৈ যাব, এনেকৈ কেপচাৰ কৰি দিব। এনেকৈ ধুনীয়াকৈ ল'ব, এনেকৈ কেপচাৰ কৰি ল'ব। কেপচাৰ কৰাৰ পিছত আপোনালোকে এই ক্ৰপ থাকিব, ক্ৰপটো আপোনালোকে অলপ ভালদৰে ওচৰৰ পৰা গৈ কিনে ইমানটো এনেকৈ সৰু কৰি ল'ব, ধুনীয়াকৈ হৈ যাব। তাৰপিছত হৈ গ'ল 6 হৈ গ'ল, গোটেইখিনি হৈ গ'ল। তাৰপিছত এইজ প্ৰুফ, টাইপ অফ ডকুমেণ্ট, এইজ প্ৰুফ এটা লাগিব। কিন্তু এইজ প্ৰুফটো কি হ'ব? এইজ প্ৰুফটো মইতো দিবই লাগিব। মই ভাবিলোঁ কি হ'ল এইজ প্ৰুফ, মই ভাবিছিলোঁ কিবা এনেকৈ দিম, পেন কাৰ্ড চেন কাৰ্ড দিম বুলি আহিলোঁ। তাৰপিছত ভাবিছোঁ মই নাই, ড্ৰাইভিং লাইচেঞ্চ, আধাৰ গোটেইখিনি আছে, কোনখিনি দিম? এতিয়া মই চিন্তা কৰিলোঁ যে মই আধাৰ দি দিওঁ, কেলৈ মোৰ আধাৰখনে আছে, চব তাতে আছে, আৰু ডেটো তাত আছে। তো সেইটোৱে এইজ প্ৰুফৰ মানে এইজ প্ৰুফহে লাগে। তো আধাৰখন দি দিলে কাম বনি যাব। তো সেইটো কথা। এতিয়া চাওক, এতিয়া আমি আছোঁ বৰ্তমান 2 নম্বৰ ষ্টেপত আছোঁ।
ষ্টেপ 2 2 ষ্টেপত আছোঁ 2 নম্বৰ ষ্টেপ 3টা ষ্টেপ আছে এতিয়া মুঠতে আপোনালোকে এইটো যাব ওচৰলৈ যাব একদম সেম প্ৰচেছত আপোনালোকে এইটো ক্লিক কৰি ল'ব তাৰপিছত ক্লিক কৰাৰ পিছত আপোনালোকে ক্ৰপ কৰি ল'ব ধুনীয়াকৈ ক্ৰপ কৰি ল'ব একদম সহজ একেবাৰে সহজ মই ক'লোঁ খালি অলপ ৱেট ল'ব লাগিব আপোনালোকে নেটৱৰ্ক ভাল জেগাত থাকিব লাগিব আপোনালোকে ভাল জেগা যোনটো কিছুমান টাৱাৰ তলত থাকিলেও আজিকালি নেটৱৰ্ক নাপায় জিঅ' যিটো কণ্ডিশ্যন হৈছে আজিকালি তো সেইটো কাৰণে আপোনালোকে ধুনীয়া এডোখৰ ঠাইত ল'ব ধুনীয়াকৈ তাৰ হেৰি কৰিব ইয়াত দি চাওক ইয়াত গোটেইখিনি এইটো কিন্তু ৰাইট চাইড মাৰিব লাগিব তাৰপিছত প্লেচটো দি দিব আছাম দি দিব আছাম দি দিব তাৰ ডেটটো হৈ গ'ল মই 11/10/2019 চনত কৰিছিলোঁ তো আপোনালোকে ডেটটো দিব এতিয়া শুনক এতিয়া কি হ'ল মানে এতিয়া এটা সময় দিব আপোনালোকক এতিয়া লোড লৈছে একদম মানে যোনটো ফ্ৰেছ এইটো চাওক এই ওপৰত দেখিছেনে এইটো 0457 এই বস্তুটোত মানে আপোনালোকে এই সময় এটা দিছে পঢ়ি ল'বলৈ যে কাৰেকশ্যনটো অ'কে আছে নাই যে কাৰেকশ্যন কৰিছে আপোনালোকে অ'কে আছে নাই চাওক এতিয়া মোৰ নাম নাম্বাৰ গোটেইখিনি মই দি দিলোঁ ধুনীয়াকৈ দি দিছোঁ ৰিপুঞ্জয় যে হৈছে মোক পঢ়ি ল'ব দিছে ধুনীয়াকৈ আছেনে তাৰপিছত কনফাৰ্ম কৰিব আছে তাৰপিছত আপোনালোকে কি কৰিব এই কনফাৰ্মটো টেপি দিব বাছ হৈ যাব কনফাৰ্ম হৈ গ'ল কনফাৰ্ম হোৱাৰ পিছত আপোনালোকে কনফাৰ্মৰ পিছত কি আহিব কনফাৰ্মৰ পিছত কিন্তু থেংক ইউটো আহিব লাগিব থেংক ইউ যদি নাহে নহ'ব কিন্তু কনফাৰ্মৰ পিছত থেংক ইউ আহিবই লাগিব সেইটোৱে কথা কনফাৰ্ম এতিয়া লোড লৈ আছে নহয় যেনে লোড লৈ থাকিব আপোনাৰ লোড লৈ ধৈৰ্য ধৰিব যদি নহয় আকৌ প্ৰথমবাৰ কৰিব দুবাৰ কৰিব কোনো কথা নাই কিন্তু দিনটো লাগি থাকিব কোনো কথা নাই কিন্তু নেটৱৰ্কৰ কাৰণে এইটো বহুত ব্যস্ত হৈ আছে এই এপছটো সেইটো কাৰণে মানে এনেকুৱা হৈ আছে ঘটনাটো যদি ইউজ নকৰে কোনো হেৰি নকৰিলেহেঁতেন তেতিয়াহ'লে আপোনালোকে সহজতে পালেহেঁতেন তাৰপিছত এইটো দেখিছেনে থেংক ইউ আহি গ'ল ইয়'ৰ এপ্লিকেশ্যন হেজ বিন ছাবমিটেড ছাকচেছফুল অন ডেট ইমান নাম্বাৰ ইয়'ৰ ৰেফাৰেল নং ইজ এইটো অ'কে এই বস্তুটো আহিব লাগিব খালি দেই এইটো মনত থ'ব কিন্তু ঠিক আছে তেনেহ'লে যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে ঘণ্টিটো বজাই দিব আৰু যিমান পাৰে লাইক কৰিব শ্বেয়াৰ কৰিব একদম বঢ়িয়া ফটাফট অ'কে বাই বাই